YBY जों बिराद बयबो फैसा मोनसोगारदोंमोन खोनादों बादा होलायदोंबो जाहैदों बादाखौ जों बोरै होनो 50 लाख है इसमें 50 लाख 1 करोड़ हो गया हां ओके सब करोड़पति बनने वाले हैं YBY प्रतिষ্ঠা কৰিছিল অনিৰাম বসুমতাৰী নামৰ লোকজনে আৰু প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক আছিল এইগৰাকী অনিৰাম বসুমতাৰী গহপুৰ নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলি ভিন্ন অঞ্চলত ইয়াৰ কাৰ্যালয় আছিল কিন্তু হঠাৎ এপো বন্ধ হৈছে আৰু ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈছে কাৰ্যালয় मैया दाखालि खोनादों YBY जों बिराद बयबो फैसा मोनसोगारदोंमोन खोनादों बादा होलायदोंबो जाहैदों बादाखौ जों बोरै होनो 20 दिन बाद पैसा डबल उसके और 21 दिन बाद पैसा 4 गुना उसके और 21 दिन बाद पैसा 8 गुना उसके 16 गुना 32 गुना इसलिए मैंने सोचा तुम लोगों के लिए 5-5 करोड़ रुपए छोड़ के जाऊं मैया दाखालि खोनादों YBY जों बिराद बयबो फैसा मोनसोगारदोंमोन खोनादों बादा होलायदोंबो जाहैदों बादाखौ जों बोरै होनो गरजना साख्रिबो होनो हायाखै मावनाय दांनायनि बेबस्था होनाखै आंनि फंबाया जुदि माबा मोनसे सोरजिनो सानोबा मटर साइकेल गाबोन न' लुनो हाबा बिनानावनि हाबा होनोबा बेहा फैसा गैया बिसि फिसा गानानै गुबुन रायजोआव थांनांगोन दा बेफोरबायदि बेबस्थायाव डिजिटेल मुगाया जुदि जोंनो थाखा फैसाबो आरजिनो होदोंबा बे जोंनि थाखाय गाहाम राव दा बेखायनो गुसुङै आं बेखौनो बुंनो सानदों जे जोंनि लाइमोनफ्रा नैबे डिजिटेलाइज मुगायावहाय बे सुबिदाखौ एडभान्टेज लानो हागोन आरो 50 लाख है इसमें 50 लाख 1 करोड़ हो गया हां ओके कांग्रेचुलेशंस बस कुछ ही दिनों में आप सब करोड़पति बनने वाले हैं जानम बइने आनी ठानी सबसिन हमसिन हस्ताइनान सुखुनी जीवना गरनान सोकोई दें गुबुन राइजिया क्या राजू वो तेरे डबल वाली का ऑफिस किधर है रे बाबा अरे ये क्या ये बिल्डिंग में ये देख चलते अरे किधर गया ऑफिस तुमसे हरनी उना छंजाई खिदानी केथा पैसा लियो केथा मोहर लानानै शाना लाइन जाब ये तो खंडर है अरे कहाँ गया ऑफिस हटो यहाँ से वो लक्ष्मी चिटफंड का ऑफिस था ना यहाँ बोर्ड लगा हुआ था किधर गया वो अरे मैं खुद वो ऑफिस ढूंढ रहा हूँ अरे यहाँ था ना ऑफिस নমস্কাৰ এই মুহূৰ্তত দেব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিং এপক আপুনি হঠাৎ বিশ্বাস কৰি লয় নেকি তেনেহলে এতিয়াৰ পৰা সাৱধান হওক ট্ৰেডিং এপত ধন বিনিয়োগ কৰি এতিয়া গ্ৰাহকে মুৰে কপালে হাত দিবলগীয়া হৈছে YBY নামৰ এটা ট্ৰেডিং এপে ৰাম ঠগন দিছে এতিয়া লাখ লাখ গ্ৰাহকক আৰু তাৰ পাছতেই উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এতিয়া ট্ৰেডিং এপো নাই আৰু সমান্তৰালকৈ যিসমূহ কাৰ্যালয় গঢ়ি উঠিছিল সেইসমূহ কাৰ্যালয় এতিয়া বন্ধ হৈ পৰিছে আৰু তাৰ পাছতেই গ্ৰাহকসকলে এতিয়া নিজৰ ধন হেৰুৱাই মুৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহক এতিয়াৰ পৰা সাৱধান হওক এটা ডাঙৰ খবৰ এই মুহূৰ্তত ট্ৰেডিং এপে গ্ৰাহকৰ মূৰত দিছে ৰাম টাঙন ঘূৰাইছে গ্ৰাহকৰ মূৰত ট্ৰেডিং এপে ট্ৰেডিং এপ YBY ধন বিনিয়োগ কৰি বিপদত পৰিছে গ্ৰাহক YBY নামৰ এটা ট্ৰেডিং এপত ধন বিনিয়োগ কৰিছে তাৰ পাছতে মৰে কপালে হাত দিবলগীয়া হৈছে লাখ লাখ টকালৈ উধাও হৈছে YBY নামৰ ট্ৰেডিং এপৰ স্বত্বাধিকাৰী আৰু বিশেষকৈ উত্তৰ অসমত YBY প্ৰতিষ্ঠা কৰিছিল অনিৰাম বসুমতাৰী নামৰ লোকজনে আৰু প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক আছিল এইগৰাকী অনিৰাম বসুমতাৰী গহপুৰ নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলি ভিন্ন অঞ্চলত ইয়াৰ কাৰ্যালয় আছিল কিন্তু হঠাৎ এপো বন্ধ হৈছে আৰু ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈছে কাৰ্যালয় আৰু ৱালেটৰ জমা ধন উলিয়াবলৈ এতিয়া পুনৰ KYC নামত 6000 টকা বিচাৰিছে YBY আৰু বিশ্বনাথৰ মোনাবাৰীত YBY বিৰুদ্ধে এতিয়া ওলাই আহিছে একাংশ লোক বহু যুৱকে বা লোকে YBY এই এপটোৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে লাভাংশ নহলেও মূলধন উভতাই দিবলৈ আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকে এটা ডাঙৰ খবৰ ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহক এতিয়াৰ পৰা সাৱধান হওক ট্ৰেডিং এপক যদি আপুনি হঠাৎ বিশ্বাস কৰি লয় তেনেহলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আপোনাৰ ধন জমা ধন আপুনি যদি ধন বিনিয়োগ কৰে ট্ৰেডিং এপত সেইসমূহ ধন নিমিষতে নাইকিয়া হৈ পৰিব পাৰে আপুনি সৰ্বশান্ত হ'বলগীয়া হ'ব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক ট্ৰেডিং এপ সকলো ট্ৰেডিং এপক আপুনি হঠাৎ বিশ্বাসত নলব YBY নামৰ এটা ট্ৰেডিং এপ এটো জনপ্ৰিয় হৈ পৰিছিল অসমৰ চুকে কোণে বিশেষকৈ উত্তৰ অসমতো বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল YBY নামৰ এটা ট্ৰেডিং এপ আৰু এই ট্ৰেডিং এপটোৰ যিসকল লোক আছিল যিসকল লোকে এই ট্ৰেডিং এপটো আনিছিল আৰু সেইসকল লোকে বিশ্বাস দিছিল গ্ৰাহকসকলক যে আপুনি যদি ধন বিনিয়োগ কৰে তেনেহলে আপোনাৰ ধন
দুগুণ বৃদ্ধি পাব, আপুনি লাভান্বিত হ'ব ইত্যাদি প্ৰলোভন দিয়া হৈছিল। আৰু এই প্ৰলোভনৰ অন্তত এতিয়া লাখ লাখ গ্ৰাহকে মূৰে কপালে হাত দিবলগীয়া হৈছে। কিন্তু প্ৰতাৰণা কৰিলে, ঠগিলে YBY নামৰ এটা ট্ৰেডিং এপে। লাভাংশটো বাদেই এতিয়া মূলধনো নাই গ্ৰাহকৰ, আৰু তাৰ পাছতেই মূৰে কপালে হাত দিছে নিজৰ আঁচতীয়া ধন হেৰুৱাই গ্ৰাহকসকলে। আৰু তাৰ পাছত এতিয়া এই ট্ৰেডিং এপটোৰ যিগৰাকী লোকে আনিছিল, প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক অনিৰাম বসুমতাৰীৰ বিৰুদ্ধে সৰব হৈছে এতিয়া গ্ৰাহকসকল। আৰু তাৰ পাছতেই নিজৰ মূলধন ঘূৰাই দিবৰ বাবে আহ্বান জনাইছে গ্ৰাহক।